নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম এই ভিডিওটি এটা স্পেশাল ভিডিও হয় এই ভিডিওৰ জৰিয়তে আপোনাক পাঁচটা মোবাইল এপৰ বিষয়ে মই জনাম আৰু এই এপ কেইটাৰে আপোনালোকে টিচিং এক্সাম বিলাকৰ প্ৰিপাৰেচন কৰিব পাৰিব সিটেট হক আসাম টেট হক যিকোনো টিচিং এক্সামৰ আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব আৰু বিনামূলীয়াভাৱে আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব আপোনালোকে বিভিন্ন ধৰণৰ এডভাৰটাইজমেন্ট দেখিছে নিশ্চয় এই মোবাইল এপ বিলাকৰ যিবিলাক পেইড হয় যিবিলাকত আপোনালোকে ৰেজিষ্টাৰ হ'ব লাগিব আৰু কোৰ্স বিলাক আপোনালোকে কিনিব লাগিব কিন্তু ইয়াত কোনো ধৰণৰ কিনিব লগিয়া নহয় কোৰ্স আপোনালোকে কিনিব নালাগে ভিডিওস বিলাক আপোনালোকে চাব পাৰিব মক টেষ্ট আপোনালোকে দিব পাৰিব সম্পূৰ্ণৰূপে বিনামূলীয়া হয় গতিকে এই এপ কেইটা ময়ো যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰিছিলো যেতিয়া এক্সামছ বিলাক দিছিলো বা এতিয়াও কম বেছি পৰিমাণে ব্যৱহাৰ কৰো এই এপ বিলাক গতিকে বহুতো এপ আছে তাৰ ভিতৰত মই আপোনাক পাঁচটা এপৰ বিষয়ে মই জনাম একেটা যদি আপোনালোকে ইনষ্টল কৰিলে আপোনাক বহুতো লাভ হ'ব বহুতো আপোনাক সহায় হ'ব যিকোনো আপোনালোকে টিচিং এক্সাম যদি দিয়ে যদি আপোনালোকে সিটেটৰ প্ৰিপাৰেচন কৰি আছে মই বহুতো ভিডিও বনাইছো সিটেটৰ ওপৰত গতিকে আপোনালোকে এইবিলাক নিশ্চয় চাইছে গতিকে ইয়াৰ ওপৰত আপোনালোক কিছু এপ আপোনালোকে ডাউনলোড কৰি লওক এই এপ বিলাকৰ পৰা আপোনালোকে যথেষ্ট সহায় পাব গতিকে তেনে ধৰণৰ এপ বিলাকৰ বিষয়ে আজি এই ভিডিওত মই জনাম আৰু এই ভিডিওৰ জৰিয়তে মই কোনো ধৰণৰ প্ৰমোচন কৰিব বিচৰা নাই এপ কেইটাৰ তো এটো পেইড ভিডিও নহয় আপোনালোকে এটো নাভাবিব তো এইকেইটা মই পাৰ্সোনালি ব্যৱহাৰ কৰিছো গতিকে মই কিছু পৰিমাণে হলো সহায় পাইছো গতিকে আপোনালোকৰ ডেফিনেটলি সহায় হ'ব ইয়াৰ পৰা গতিকে বিভিন্ন তেনে ধৰণৰ কিছুমান এপৰ ৰিকুৱেষ্ট আহে প্ৰমোচনৰ বাবে মেইল আহে তো মই আজিলৈকে কেতিয়াও প্ৰমোচন কৰাই নাই কোনো এপৰ গতিকে এইকেইটাও কোনো ধৰণৰ প্ৰমোচন নহয় আপোনালোকে বহুতৰে হয়তো ডাউনলোড কৰাই আছে এইবিলাক ইনষ্টল হৈ আছে মোবাইলত গতিকে যিসকলৰ নাই তেওঁলোকৰ ইনষ্টল কৰি লওক তেওঁলোকৰ যথেষ্ট সহায় হ'ব গতিকে প্ৰথম যেটো এপ হেতু হৈছে গ্ৰেডআপ নিশ্চয় আপোনালোকে এটো দেখিছে বা আপোনালোকৰ হয়তো মোবাইলত ইনষ্টল থাকিব পাৰে যে গ্ৰেডআপত আপোনালোকে মক টেষ্ট কৰিব পাৰিব যিবিলাক আমাৰ পেডাগজি হক বা যি এসএসটি হক ইভিএস হক এই সকলো বিলাকৰ আপোনালোকে মক টেষ্টৰ সিৰিজ পাব আৰু সেই বিলাক আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব প্ৰেক্টিস কৰিব পাৰিব আমি যিমানে ভিডিওস নাচাও কিয় যিমানে কিতাপ নপঢ়ো কিয় আমাৰ কনফিডেন্স বঢ়াৰ বাবে আমি প্ৰেক্টিস কৰিব লাগিব আৰু মক টেষ্ট যেতিয়া আমি কৰিম সিৰিজ বিলাক আমি যেতিয়া কমপ্লিট কৰিম তেতিয়া আমাৰ কনফিডেন্সও বাঢ়িব আৰু ইয়াৰ লগতে আমি কম সময়ত আমি কেনেদৰে বেছি আনসাৰ কৰিব পাৰো হেতু আমাৰ প্ৰেক্টিস হ'ব কাৰণ টাইম ম্যানেজমেন্টটো সকলোকে ডাঙৰ কথা হয় যিকোনো এক্সামত গতিকে আপোনালোকে সিটেট এক্সামত টাইম যথেষ্ট কম হৈ যায় বহুতৰে আনসাৰ বিলাক জানে গতিকে যেতিয়া আপোনালোকে মক টেষ্ট কৰিব সিৰিজ বিলাক কৰিব তেতিয়া আপোনালোকৰ টাইম ম্যানেজমেন্টটো যথেষ্ট ভাল হ'ব গতিকে ইয়াত আপোনালোকে ভিডিওছো পাব আৰু প্ৰিভিয়াস ইয়াৰৰ যিবিলাক কোৱেশ্চনছ সেই কোৱেশ্চনছ বিলাক আপোনালোকে ইয়াতে পাব তো আপোনালোকে গ্ৰেডআপ এই মোবাইল এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব So next mobile app to is Adda 247 ইয়াত আপোনালোকে সকলো এক্সামে প্ৰিপাৰেচন কৰিব পাৰিব বেংকৰ হক ৰেলৱে হক এসএসসি হক সকলো ধৰণৰ এক্সামৰ প্ৰিপাৰেচন হ'ব তাৰ লগতে আপোনালোকে টিচিং জব বিলাকৰ প্ৰিপাৰেচন কৰিব পাৰিব ইয়াতো আপোনালোকে ফ্ৰী ভিডিও পাব লেকচাৰছ কিছু পাব আপোনালোকে মক টেষ্ট ইয়াতো পাব মক টেষ্টৰ সিৰিজ পাব এইবিলাক আপোনালোকে চাব পাৰিব ইয়াত কেৱল আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ হতে সিলেক্ট কৰি ল'ব যে আপুনি কি এক্সামৰ প্ৰিপাৰেচন কৰিব গতিকে যদি বেংকিংৰ দিয়া বেংকিং ৰিলেটেড টপিক বিলাক আহিব যদি আপোনালোকে টিচিং জব কথা দিয়ে বা টিচিং এক্সামৰ কথা দিয়ে তেতিয়াহলে টিচিং জবৰ যিবিলাক আমাৰ এক্সামৰ যিবিলাক টপিক হেবিলাক আহিব গতিকে হেতু আপোনালোকে প্ৰথমে ৰেজিষ্টাৰ কৰোতে এটো চাই ল'ব তাৰ পিছত আপোনালোকে ইয়াতে কিছু কোৱেশ্চনছ সুধিব পাৰিব কিবা ডাউট থাকিলে আপোনালোকে কোৱেশ্চনছ বিলাক ইয়াতে সুধিব পাৰিব আপোনালোকে আনসাৰছ বিলাক পাই যাব গতিকে আড্ডা 247 এটো যথেষ্ট এটা ভাল এপ হয় এটো আপোনালোকৰ ডেফিনেটলি সহায়ক হ'ব ইয়াৰ লগতে আপোনালোকে কাৰেন্ট এফেয়াৰ্স বিলাক ইয়াতে পাব কাৰেন্ট এফেয়াৰ্স বিলাকো আপোনালোকে আপডেট হৈ থাকিব ইয়াৰ জৰিয়তে সো নেক্সট যেটো আমাৰ আছে 3 নম্বৰত হেতু হৈছে সিটেট টিচিং এক্সাম ইয়াতে আপোনালোকে কি পাব ফ্ৰী মেটেৰিয়েলছ বিলাক পাব এই সিটেট টিচিং এক্সাম বুলি এটা এপ আছে প্লে ষ্টৰত আপোনালোকে পাব তো ইয়াতে আপোনালোকে ফ্ৰী মেটেৰিয়েল পাব পেডাগজিৰ মেটেৰিয়েল লাগে এসএসটিৰ মেটেৰিয়েল লাগে ইভিএছৰ মেটেৰিয়েল লাগে তো এই মেটেৰিয়েলছ বিলাক আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব আনকি তাত ভিউ কৰি চাবও পাৰিব নাইবা আপোনালোকে পিডিএফ ফাইলত ডাউনলোড কৰি ল'ব পাৰিব গতিকে ইয়াৰ পৰা আপোনালোকৰ যথেষ্ট সহায়ক হ'ব যিবিলাক আপোনালোকে টেক্সট পাইছে তাৰ ওপৰত আপোনালোকে কিছু মেটেৰিয়েলছ তাত পাব তো হেবিলাকো আপোনালোকৰ ডেফিনেটলি সহায়ক হ'ব কেৱল আমি এটা মাধ্যমত ডিপেন্ডেন্ট হ'ব নালাগে কেৱল কিতাপত কেৱল ভিডিওত আমি ডিপেন্ডেন্ট হ'ব নালাগে গতিকে আমি য'ত পাওঁ য'ত আমি নলেজ পাইছো তাৰ পৰা আমি ল'বলৈ চেষ্টা কৰিব লাগে তো এতিয়া 4 নম্বৰত আছে এটো আসাম টেটৰ বাবে এটো এপ গতিকে আসাম টেটৰ বাবে ইমান বেছি ভাল এপ পোৱা নাযায় কিন্তু তথাপিও তাৰে মাজৰ পৰা এটো মই সিলেক্ট কৰিছো আৰু এটো হৈছে আসাম টেট এক্সাম মক টেষ্ট বুলি তো এই আসাম টেট এক্সাম মক টেষ্টত আপোনালোকে আসাম টেটৰ ৰিলেটেড কোৱেশ্চনছ বিলাক পাব আসাম টেটৰ প্ৰিভিয়াস ইয়াৰৰ যিবিলাক কোৱেশ্চনছ আহিছিলে হেবিলাক আপোনালোকে মক টেষ্ট হিচাপত পাব আৰু হেবিলাক মক টেষ্ট সিৰিজ
বিলাক আপোনালোকে কৰিব পাৰিব গতিকে ইয়াৰ পৰা আপোনালোকৰ কিছু পৰিমাণে হলেও লাভ হ'ব কিছু পৰিমাণে হলেও আপোনালোকৰ সহায়ক হ'ব আপোনালোকৰ এটা আইডিয়া হ'ব যে কেনে ধৰণৰ কোৱেশ্চনছ আহিব কিমান সময়ৰ ভিতৰত আপোনালোকে এটেম্প কৰিব নিজৰ এটা ভাল লাগে যে 10টা কোৱেশ্চনৰ এটা সিৰিজ আপুনি এটেম্প কৰিব এটা সময় দিয়া থাকিব তো সেই সময়ৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ হল আৰু কিমানটা ভুল হল এটো আপোনালোকে চাব পাৰিব আৰু কোড ভুল হল এইবিলাক চাব পাৰিব গতিকে ইয়াৰ জৰিয়তে আপোনালোকৰ সেলফ ষ্টাডি হয় সেলফ এনালাইসিসও কৰিব পাৰি আপোনালোকে নিজে এনালাইজ কৰিব পাৰিব যে এটো মোৰ ভুল হয় এনেকুৱা কাৰণ মোৰ ভুল হল তো এইবিলাক আপোনালোকৰ যথেষ্ট ভাল হয় সেলফ ষ্টাডিৰ কাৰণে এই এপ বিলাক তো একেবাৰে শেষত আছে এনচিইআৰটি MCQ বুলি এটা এপ আছে সো এইটো হল আমাৰ যিবিলাক এনচিইআৰটি টেক্সটবুক আমি যিবিলাক আলোচনা অলৰেডি কৰি আছো তো হিষ্ট্ৰি আমি আৰম্ভ কৰিছো হিষ্ট্ৰি সাবজেক্টৰ তাৰ আগত আমি পলিটিক্যাল লাইফৰ আমি হেক কৰিলো গতিকে এনচিইআৰটি যিবিলাক টেক্সট হিষ্ট্ৰি হক জিওগ্ৰাফি হক ফিজিক্স হক যিকোনো ম্যাথছ হ'ব পাৰে তো এই গোটেইবিলাক সাবজেক্টৰে MCQ কোৱেশ্চনছ বিলাক আপোনালোকে এই এপটোত পাব গতিকে আপোনালোকে ইয়াতে মক টেষ্ট দিব পাৰিব MCQ কোৱেশ্চনছ বিলাক আহিব সাপোজ আমি যিবিলাক হিষ্ট্ৰি পঢ়ি আছো তো ক্লাস 6 ৰ হক ক্লাস 7 ৰ হক ইয়াতে কেনে ধৰণৰ কোৱেশ্চনছ হ'ব পাৰে MCQ কোৱেশ্চন সেইবিলাক আপোনালোকে চাব পাৰিব ইয়াতে আপোনালোকে এটেম্প কৰিব পাৰিব যিবিলাক আপুনি SCRT টেক্সট পঢ়িছে সেইবিলাকৰ পৰা কেনে ধৰণৰ কোৱেশ্চনছ আহিব পাৰে আপোনালোকে এই MCQ বিলাক কৰিলে আৰু বেছি ভালদৰে মনত থাকিব আপোনালোকৰ ৰিভাইজ হৈ থাকিব গতিকে এই NCERT MCQ এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব এটো যথেষ্ট উপকাৰী হয় যথেষ্ট সহায়ক হয় যেহেতু আমি যিকোনো কম্পিটিটিভ এক্সাম দিলে আমি NCERT টেক্সটবুক পঢ়িবই লাগে গতিকে এই NCERT MCQ এপটোৰ জৰিয়তে আপোনালোকে NCERT টেক্সট বিলাক আকৌ ৰিভাইজ কৰিব পাৰিব আপুনি আপডেট হৈ থাকিব গতিকে এই পাঁচটা এপ আপুনি ডাউনলোড কৰি লওক বা ইনষ্টল কৰি লওক মোবাইলত আৰু এইবিলাকৰ জৰিয়তে আপোনালোকে ফ্ৰী টাইম বিলাকত প্ৰিপাৰেচন কৰিব পাৰিব কৰবাত গৈ থাকিলে আপোনালোকে এই এপটোৰ জৰিয়তে মক টেষ্ট কিছু দি থাকিব পাৰিব বাছত যদি ট্ৰেভেল কৰে ট্ৰেইনত ট্ৰেভেল কৰে তেতিয়াও আপুনি এই এপ বিলাকৰ জৰিয়তে প্ৰিপাৰেচন আপোনাৰ চলি থাকিব গতিকে এনেধৰণে আমি যতে হক যতে সময় পাওঁ তাতে আমি প্ৰিপাৰেচন কৰিব লাগিব গতিকে এই মোবাইল এপ কেইটা আপোনালোকে ডাউনলোড কৰি লওক প্লে ষ্টৰৰ পৰা ডেফিনেটলি আপোনালোকৰ সহায়ক হ'ব গতিকে এই ভিডিওৰ জৰিয়তে এইখিনি ইনফৰমেশন আপোনাক জনালো গতিকে যদি ভিডিওটি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়াও চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ